আপোনাৰ বাতৰি আপোনাৰ কাষত যুক্তি তথ্য আৰু নিৰপেক্ষভাৱে আপোনাৰ বাতৰি আমি লৈ আনিম আপোনাৰ কাষলৈ ছ'চিয়েল মিডিয়া সকলো মাধ্যমত কেৱল চাওক ৱেব তথা অনলাইন চেনেল আছাম ফ'কাছ কৰি আছে টেন চিৰাঙলৈ চিৰাং 5 তালাবাৰী 2 সুন্দৰ লাইন ক্ৰছ বঢ়িয়া পইণ্ট চিৰাঙলৈ চিৰাং 6 অৰ্থাৎ 6 তালাবাৰী 2 সুন্দৰ খেল চিৰাঙৰ খেল এই মুহূৰ্তলৈকে ধুনীয়া সুন্দৰ খেল খেলি আছে আমাৰ এই জালুকবাৰী খেল পথাৰত প্ৰথমবাৰৰ বাবে এই চফবল প্ৰতিযোগিতাখন আয়োজন হৈছে আৰু ইয়াক আয়োজন কৰিছে আমাৰ দক্ষিণ পশ্চিম কামৰূপ জিলা চফবল এছ'চিয়েশ্যনে আৰু এইটো অসম চফবল এছ'চিয়েশ্যনৰ পৰা এফিলিয়েটেড এটা জিলা কমিটি আৰু এই জিলা কমিটি এইটো অঞ্চলৰ স্থানীয় মানুহৰ সহযোগত খেলখন অনুষ্ঠিত কৰিছোঁ আৰু এই খেলখন অনুষ্ঠিত কৰা হৈছে আমাৰ এটা সময়ত সুদক্ষ খেলুৱৈ ফুটবল খেলুৱৈ য'ত মোহন বাগানৰ নিচিনা টীমত তেওঁ খেলিবৰ কাৰণে সুযোগ পাইছিল আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ কথা এইবিলাক গতিকে তেখেত হ'ল সুদক্ষ খেলুৱৈ স্বৰ্গীয় মহেন্দ্ৰ বড়ো আৰু মহেন্দ্ৰ বড়ো দেৱৰ সহতে এই খেলখন আমি অনুষ্ঠিত কৰিলোঁ আৰু এই খেলখন আমি অবিভক্ত কামৰূপ জিলা ভিত্তিত আয়োজন কৰিছোঁ যদিও অবিভক্ত কামৰূপ জিলাৰ ভিত্তিত আমি আয়োজন কৰিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ যে আমাৰ কামৰূপ জিলাত চবলে বহুত বেছি বিচাৰণ লাভ কৰিব পৰা নাই কাৰণে আমি অৱশ্যে টীম মাথোন 4টাহে নিজৰ হোম ডিষ্ট্ৰিক্টৰ পৰা বৰুৱাল জিলাৰ পৰা পাবলৈ সক্ষম হ'লোঁ আৰু সেইকাৰণে খেলখন যিহেতু আমি অনুষ্ঠিত কৰিব লাগিব তাৰ কাৰণে আমি আমন্ত্ৰণ 2টা টীম কৰিলোঁ আমাৰ এইটো অঞ্চলৰ খেলুৱৈসকলে খেলখন চাওক আৰু কোকৰাঝাৰৰ এটা দল আৰু চিৰাং জিলাৰ এটা দলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে তেখেতসকল আহি পাইছে আৰু টেকনিকেল পাৰ্চনসমূহ আমাৰ ইয়ালৈ পঠাই দিছে আমাৰ সদৌ অসম চফবল এছ'চিয়েশ্যনৰ ফালৰ পৰা গতিকে বিশেষকৈ আমাৰ গুৱাহাটীত যিখন এটা মানে ক্ৰীড়া মহাবিদ্যালয় আছে অসমত এটা নতুন হৈছে আমি বহুত বেছি অৱগত নহয় সেই ক্ৰীড়া বিদ্যালয় মহাবিদ্যালয়খন কিন্তু তাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানে খেলুৱৈসকল শিক্ষা ল'বৰ কাৰণে আহে আৰু তাৰ পৰা যিটো চফবল টীম আহিছে তাত ইউ পিৰ মানে খেলুৱৈসকলো আছে ইউ পিৰ খেলুৱৈ আছে আমি অলপ আগতে গম পালোঁ চিনাকি ইউ পিৰ আছে বিহাৰৰ আছে তাৰপিছত মানে গাজিয়াবাদৰ আছে দিল্লীৰ আছে সেই সকলোবিলাক খেলুৱৈ আজি ইয়াতে খেলত অংশগ্ৰহণ কৰিব গতিকে গোটেই মিলি 6টা দল ইতিমধ্যে আমি ইয়াত নিশ্চিত হৈছে আৰু তেওঁলোকে নামন হেৰি কৰিছে আমি এইটো টাইডক কৰিছোঁ অলপ পিছতে এটা এটাকৈ গোটেই খেলবিলাক অনুষ্ঠিত কৰা হ'ব এতিয়া ইয়াৰ মূল উদ্দেশ্যটো হ'ল মানে চফবলতো যাতে আমাৰ কিছুমান উদীয়মান খেলুৱৈ মানে জুনিয়ৰ চাব জুনিয়ৰ যিবিলাক আছে এই উদীয়মান খেলুৱৈসকলে যে জড়িত হৈ পেলাই নিজৰ এটা কেৰিয়াৰ কৰিব পাৰে তাৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে আৰু লগতে এই চফবল খেলখনৰ জৰিয়তে এটা খেলৰ পৰিৱেশ আমি গোটেই দক্ষিণ কামৰূপৰ আমাৰ এই গ্ৰাম্য জিলাখনত আমাৰ এই গ্ৰাম্য অঞ্চলটোত এটা খেলৰ পৰিৱেশ আমি ৰচনা কৰিব পাৰিছোঁ খেলৰ পিছতে এই চফবল খেলৰ পিছতে আমাৰ ইয়াৰ লগত জড়িত আমাৰ যিখিনি মানুহ আছে যিখিনি আছে আমাৰ এইটো অঞ্চল সমাজৰ নেতৃত্ব আছে সকলোবিলাকৰ সহযোগিতাৰ